হাই গাইজ, আজি মই আপোনালোকক দেখুৱাম যে হোৱাটছআপত ডিলিট কৰা মেছেজবোৰ কেনেকৈ চাব পাৰোঁ বা পঢ়িব পাৰোঁ। ছাবস্ক্ৰাইব কৰি ঘণ্টিটো বজাই দিয়ক আৰু আমাৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাওক, যিবোৰ একেবাৰে বিনামূলীয়া হয়। চিম্পলি আপোনালোকক প্লে ষ্ট'ৰলৈ যাব লাগিব। প্লে ষ্ট'ৰত গৈ তাত চাৰ্চ বক্সত লিখিব লাগিব ন'টিফিকেশ্যন হিষ্ট্ৰী। চাৰ্চ তলত আছে, সেইটোত ক্লিক কৰি দিয়ক। তাৰপিছত 2 নম্বৰটোত আহক, তাৰপিছত ইনষ্টল কৰি লওক। খাওয়া কামরা করি ও কুনি বাসে রাখবো অসমীয়া জাতি দেউরি